সদ্য ঘোষিত মেট্ৰিকৰ ৰিজাল্টে মাজুলীৰ এখন মিচিং গাঁৱলৈ আনন্দৰ জোৱাৰ আনিছে। চাংঘৰে চাংঘৰে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে এতিয়া মাজুলীত। মাজুলীৰ জোনমণিয়ে মেট্ৰিক পাছ কৰিলে, কিন্তু হঠাৎ আজিৰ এই বিশেষ দিনটোত জোনমণি কিয় বিখ্যাত হৈ পৰিছে সেয়া জানিবলৈ আপুনি যাব লাগিব মাজুলীৰ এইখন পথাৰলৈ। হয়, পথাৰত হাল বোৱা ছোৱালীজনীয়ে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। জোনমণিয়ে আজি সফলতাৰে কষ্টৰে মেট্ৰিকত উত্তীৰ্ণ হ'ল। মই অলপ পঢ়িলোঁ, তাৰপিছত পঢ়ি মেলি 5টা মানৰ বজাৰ পৰা ববাক মই আলত অকণমান সহায় কৰিবলৈ যাওঁ। সহায় কৰি মেলি আহি 8:30 মান বাজিলে মই স্কুললৈ যাওঁ। স্কুলৰ পৰা আহি তাত বহোঁ, মাকো সহায় কৰোঁ, এইবিলাক কাম কৰোঁ। ভালেই লাগিছে আৰু আনন্দ লাগিছে আজি। সঁচাকৈ এজনী মৰম লগা লাজকুৰীয়া সুৰসী গাভৰু। ককাল খামুচিয়া গাল গুলপীয়া তুমি কোন খৰগৰ পৰি গজলা চকুৰে পদুমি খোজেৰে নীলাহী মন মোৰ ভৰি। অকলশৰীয়া পিতৃক কৃষি পথাৰত হাল বাই সহায় কৰে তাই। আন 10জনীতকৈ বেলেগ তাই। যি সময়ত তাইৰ লগৰ আন আন ছোৱালীবোৰে পখিলা খেদিছিল, সেই সময়ত তাই নাঙলৰ খুঁটিত মুঠি মাৰি পথাৰত এনেকৈয়ে চলাইছিল কৃষিভূমি। আৰু তাৰ মাজতে সপোন দেখিছিল পঢ়ি শুনি ডাঙৰ মানুহ হোৱাৰ। অকলশৰীয়া পিতৃক পথাৰত সহায় কৰাৰ সমানে নাঙলৰ খুঁটিতে আওৰাইছিল বিদ্যালয়ৰ দৈনন্দিন পাঠ্যক্ৰম। পুৱাই অকলশৰীয়া পিতৃক সহায় কৰে জোনমণিয়ে। বিঘা বিঘা মাটি চাহ কৰি জোনমণিয়ে সমস্ত কাম কৰিছিল। মাজুলীৰ তামোলনি গাঁৱৰ এইজনী জোনমণি দলে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ল। কেশৱৰাম বৰা হাইস্কুল চেণ্টাৰৰ পৰা উত্তীৰ্ণ হ'ল জোনমণি। আজি জোনমণিৰ মনত আনন্দ। আনন্দ পিতৃ মাতৃৰ লগতে নিজে পঢ়া শুনা কৰা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ মনত। জোনমণি দলে আমাৰ হিয়াৰ আমঠু তেওঁ একদম সৰুৰ পৰা যথেষ্ট কষ্ট কৰি যথেষ্ট সংগ্ৰাম কৰি আজি এই অৱস্থা পাইছেহি। এনেকুৱা এটা ডাঙৰ সংগ্ৰামত উত্তীৰ্ণ হৈছে আমাৰ আজি অত্যন্ত আনন্দ। আমি সৰুৰ পৰা দেখিছোঁ ছোৱালীজনীক বাপেকক হাজিৰা বা কিবা কাম কৰিবলৈ পঠিয়াই মানে জীয়েকে হাল বায়। আমি দেখি থাকোঁ আৰু নিজে কেতিয়াবা ধানো ইচিবলগীয়া হয়গৈ। ভাল লাগিছে মানে কি বহুত আনন্দ পাইছোঁ মানে।